নমস্কাৰ, মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই যিখন উপন্যাসৰ বিষয়ে আলোচনা কৰিব গৈ আছোঁ, সেই উপন্যাসখনৰ নাম হৈছে বকুল ফুলৰ দৰে। উপন্যাসখন লিখিছে মৃণাল কলিতাই। বকুল ফুলৰ দৰে উপন্যাসখন পঢ়ি মোৰ খুব ভাল লাগিলে। কিতাপখনে মোৰ হৃদয় স্পৰ্শ কৰি গ'ল। বহুদিনৰ পিছত এখন উপন্যাস পঢ়ি চকুলো টুকিলোঁ। এই উপন্যাসখনৰ মুখ্য চৰিত্ৰটিৰ নাম হৈছে অসীম। অসীম অতি মেধা ছাত্ৰ। শ্ৰেণীত সদায়ে প্ৰথম হয়, কিন্তু লাহে লাহে সি পঢ়াত বেয়া হৈ আহিল। নৱম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ সি যেনে তেনেহে উত্তীৰ্ণ হয়। আনহাতে তাৰ সহপাঠী নিৰ্মল, যি সদায় শ্ৰেণীত দ্বিতীয় স্থান পাইছিল, সি এবাৰ প্ৰথম স্থান পায়। অসীমক এসময়ত অতি মৰম কৰা মহেন্দ্ৰ মাষ্টৰে ফলাফল ঘোষণা হোৱাৰ দিনা তাক যথেষ্ট তিৰস্কাৰ কৰে। ইয়াকে দেখি নিৰ্মলৰ অতি দুখ লাগে। নিৰ্মলে অনুভৱ কৰে যে অসীমৰ কিবা এটা সমস্যা হৈছে। সি অসীমৰ কি সমস্যা হৈছে জানিবৰ চেষ্টা কৰে। উপন্যাসখনৰ অন্তত অসীম আৰু নিৰ্মল দুয়োৱে কেৱল মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণই নহয়, বৰঞ্চ ষ্টেণ্ড কৰে। ইমান ভাল ফলাফল এটা দেখুওৱাৰ আঁৰত অকল নিৰ্মলেই অসীমৰ সাহস নাছিল। ইয়াৰ আঁৰত আৰু এজন শিক্ষকৰ অগ্ৰণী ভূমিকা আছে। এতিয়া প্ৰশ্ন হয়, অসীমৰ দৰে এজন অতি মেধা ছাত্ৰই কি কাৰণেনো ইমান বেয়া ফলাফল কৰিছিল? এইটো জানিবৰ বাবে আপোনালোকে কিতাপখন নিশ্চিতভাৱে পঢ়ক। এইখন পঢ়ি আপোনালোকে খুব ভাল পাব। হয়তো আপোনালোকৰ চকুলো ওলাব পাৰে। মই